17 তাৰিখে আমি ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেট কৰিব ওলাইছোঁ। এই দিনাখন আমি ৰাতিপুৱা চাইকেল ৰেলী কৰিম। তাৰপিছত নিজৰ ডিষ্ট্ৰিক্টে নিজৰ হেড অফ দ্য ডিপাৰ্টমেণ্টে নিজৰ প্ৰগ্ৰাম কৰিব। এক্সিবিশ্যন, ইনগ্ৰেশ্যন, PWD ৰোডছে ৰাস্তা ইনগ্ৰেট কৰিব, PHEDয়ে JGM স্কিম ইনগ্ৰেট কৰিব আৰু তেনেকৈ ধৰণৰ কাৰ্যক্ৰম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টো কৰি আছে। চবকে ইতিমধ্যে নিৰ্দেশ দিছোঁ যে HOD হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে, তেখেতসকলে নিজে অফিচে নিজে ডিপাৰ্টমেণ্ট ৱাইজ প্ৰগ্ৰাম কৰিব। আৰু ইয়াত আমাৰ DC অফিচত এটা 5 টকীয়া লাঞ্চ এটা খুৱাম চবকে। আমাৰ DC অফিচৰ যিসকল আহিব তেখেতক এটা মানে ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেশ্যনত এটা 5 ৰূপী লাঞ্চ এৰেঞ্জ কৰিছোঁ। আৰু গধূলি আমাৰ মানে এটা মুকলি সভা হ'ব। আমাৰ অনাৰেবল MP তপন গগৈ, আমাৰ 2গৰাকী MLA আৰু কিছু VIP লৈ পেলাই এটা মুকলি সভা কৰিম। তাৰপিছত এটা কালচাৰেল ফাংচন খুব কম চমুকৈ পাতিম 1.5 ঘণ্টাত। সেইখিনি আমাৰ কাৰ্যসূচী এই ডিষ্ট্ৰিক্ট ডেৰ কাৰণে।